Hello viewers, মই সাইকেল শ্ৰফ আৰু আপোনালোকে চাই আছে আছামিজ চেনেল। আজি মই আপোনালোকক এনেকুৱা এটা এপছৰ লগত পৰিচয় কৰাই দিম যি এপছটোৰ দ্বাৰা আপোনালোকে যিকোনো ভাষা অন্য ভাষালৈ ট্ৰান্সলেট কৰিব পাৰিব। এতিয়া কথা হৈছে যে কেনেকৈনো ট্ৰান্সলেট কৰিব সেই বিষয়ে মই আপোনালোকক অলপ দেখাই দি আছোঁ। আপোনালোকে চাই থাকিব আমাৰ সম্পূৰ্ণ ভিডিঅ'টো। চলক ভিডিঅ'টো আছামিজ চেনেলৰ ভিডিঅ' সকলোৰে আগত পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটোত এটা ক্লিক কৰি দিয়ক। এতিয়া আপোনালোকৰ এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটোৰ নাম হৈছে স্নেপট্ৰেন্স। মই প্লে ষ্টৰত গৈছোঁ, যোৱাৰ পিছত ওপৰত চাৰ্চ কৰিম স্নেপট্ৰেন্স, স্নেপট্ৰেন্স। ওপৰত দেখুৱাইছে যিটো লিখা আছে স্নেপট্ৰেন্স লেংগুৱেজ ট্ৰান্সলেট, এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইনষ্টল কৰি ল'ব। ডাউনলোড কৰাৰ পিছত ইনষ্টল কৰি ল'ব। মোৰ যেহেতু ইনষ্টল কৰা আছে সেইকাৰণে ওপেন দেখাই দিছে, মই ওপেন কৰি দিছোঁ। ওপেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে গেট ষ্টাৰ্ট যিটো দেখা পাইছে এইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এস্কেবিলিটি যিটো লিখা আছে এইটোত আপোনালোকে ক্লিক কৰি দিব। স্নেপট্ৰেন্সত ক্লিক কৰি দিব। এতিয়া আকৌ স্নেপট্ৰেন্সত ক্লিক কৰি দিব। এতিয়া দেখুৱাইছে অফ যিটো লিখা আছে ইয়াত আপোনালোকে অন কৰি দিব। পিছত আপোনালোকে বেক কৰি দিব। এতিয়া দেখুৱাইছে নেক্সট যিটো লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকে গেট ষ্টাৰ্টত ক্লিক কৰি দিব। এতিয়া লং প্ৰেছ মব যিটো লিখা আছে ইয়াত কিনাৰত এটা ক্লিক কৰি দিব। এতিয়া আপোনালোকে যদি ইংলিছ ভাষা যদি হিন্দীলৈ ট্ৰান্সলেট কৰিব বিচাৰে তেনেহ'লে এইটো উল্টা কৰি দিব। যদি হিন্দী ভাষা ইংলিছত যদি দেখিব বিচাৰে তেনেহ'লে এইটো উল্টা কৰি দিব। ইয়াত ইংলিছ দি দিব, ইয়াৰ লেংগুৱেজ যিটো এইটো ইংলিছ দি দিব, ইয়াৰ ফ্ৰেণ্ড লেংগুৱেজ যিটো সেইটোত হিন্দী দি দিব। মই এতিয়া হিন্দীলৈ ট্ৰান্সলেট কৰিম, সেইকাৰণে মই ইয়াৰ লেংগুৱেজটো হিন্দী দি দিছোঁ, ইয়াৰ ফ্ৰেণ্ড লেংগুৱেজ যিটো সেইটো ইংলিছ দি দিছোঁ। এতিয়া মই আপোনালোকক হোৱাটছএপত মেছেজ এটা ট্ৰান্সলেট কৰি দেখাই দিছোঁ। ৰ'ব অলপ। ওপৰত যিটো লিখা আছে মই এইটো আপোনালোকক হিন্দীলৈ ট্ৰান্সলেট কৰি দেখাই দিছোঁ। অলপ অপেক্ষা কৰিব। নেটটো অলপ শ্ল' মাৰিছে সেইকাৰণে দেখি পাইছে আপোনালোকে ই শ্বুট আৱাৰ কাল দেখি পাইছে হিন্দীলৈ ট্ৰান্সলেট হৈ গৈছে। দেখি পাইছে লিখা আছে ই শ্বুট আৱাৰ কাল কে সন্দেশ অফ এণ্ড ইয়াত আপোনালোকে দেখি পাইছে ইংলিছ হিন্দীলৈ ট্ৰান্সলেট হৈ গৈছে। পিছত আপোনালোকে যদি আৰু এটা যদি ট্ৰান্সলেট কৰিব বিচাৰে তেনেহ'লে এনেকৈ টানি আনি এনেকৈ অলপ ধৰি ৰাখিব। দেখুৱাইছে ট্ৰান্সলেট হৈ গৈছে। ইয়ৰ শ্বুট এক ব্যৱসায় খাতে কে সাথ হে। ইয়াত আপোনালোকে এনেকৈ ইংলিছ ভাষা হিন্দীলৈ ট্ৰান্সলেট কৰিব পাৰিব। পিছত আকৌ মই এপছটোত গৈছোঁ, স্নেপট্ৰেন্স যিটো এপছ সেই এপছটোত গৈছোঁ আকৌ। ইয়াত দেখুৱাইছে আপোনালোকে যদি হিন্দী ভাষা যদি ইংলিছত ক্লিক কৰি দিয়ে তেনেহ'লে যদি ট্ৰান্সলেট কৰিব বিচাৰে তেনেহ'লে উল্টা কৰি দিব। এতিয়া দেখুৱাইছে হিন্দী যিটো লিখা আছে ইয়াত যদি আপোনালোকে বাংলা ভাষা দি যদি ট্ৰান্সলেট কৰিব বিচাৰে তো বাংলা দি দিব। ইয়াত আছামিজ লেংগুৱেজটো নাই, উৰ্দু আছে, ভাষা মালে দেখি পাইছে আপোনালোকে বহুতকেইটা ভাষা আছে ইয়াত। নেপালী আপোনালোকে যদি নেপালী ভাষা বুজে তেনেহ'লে নেপালীটো দি দিব। মই আপোনালোকক বাংলা ভাষাটো দিয়া আকৌ দেখাই দিছোঁ। মই এতিয়া বাংলা ভাষা দিছোঁ। মই আকৌ হোৱাটছএপ মেছেজত গৈছোঁ। ওপৰত যিটো অপশ্যন আছে ইয়াতো এইটো মই আকৌ বাংলা কৰিম। ক্যান্সেলত দি দিব। দেখি পাইছে এই চ্যাট এবং কলগুলির বার্তাগুলি এখন শেষ থেকে শেষ দেখি পাইছে আপোনালোকে বাংলা হৈ গৈছে। এনেকুৱা আপোনালোকে যিকোনো ভাষা অন্য ভাষালৈ ট্ৰান্সলেট কৰিব পাৰিব। আজিৰ বিষয়টো মানে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দি দিয়ক আৰু এনে ধৰণৰ ভিডিঅ' সকলোৰে আগত পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটোত এটা ক্লিক কৰি দিয়ক।